জানে যে বিদ্যুতৰ সমস্যা সকলো ঠাইতে থাকে আৰু বিদ্যুতৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণেই চৰকাৰে যথেষ্ট যাৱতীয় ব্যৱস্থা লৈছে আৰু সেই ক্ষেত্ৰত আমাৰ এই ভাওৰাগুৰি অঞ্চলৰ চৌতাৰা ইয়াতে এটা সাব ষ্টেচন হৈ আছে যাতে এই অঞ্চলত বসবাস কৰা ৰাইজৰ বিদ্যুতৰ নাটনিৰ সমস্যাটো নহয় ভল্টেজৰ সমস্যা নহয় তাৰ কাৰণে এই ষ্টেচনটো আমাৰ বনোৱা ইতিমধ্যে কাম কাজ চলি আছে আৰু এই কাম কাজৰ যাৱতীয় আজি পৰ্যবেক্ষণ কৰাৰ কাৰণে মই আহিছো আমাৰ ইয়াৰে লোকেল এমচিএল এখনমানীয় আন্তাচালি ডাঙৰীয়া মোৰ লগত আহিছে এজিএম ডাঙৰীয়া আছে আৰু এই কামটো খুব সোনকালে মানে কৰি যাতে এই অঞ্চলৰ যি 28-29খন গাঁও আছে এই গাঁৱৰ ৰাইজবিলাকক আমি বিদ্যুতৰ ক্ষেত্ৰত তেওঁলোকক যি সুবিধা এই সুবিধাখিনি দিব পাৰো তাৰ কাৰণে ষ্টেচনটোৰ কাম মই চোৱা চিতা কৰিলো বেছি দিন নালাগিব আৰু এক মাহৰ ভিতৰতে এই সমস্যাটো সমাধান হ'ব আৰু এই প্ৰজেক্টটো হোৱাৰ লগে লগে এই অঞ্চলৰ প্ৰায় 28ৰ পৰা 30খন গাঁৱৰ মানুহে লাভালাভ হ'ব আৰু সেই অঞ্চলবিলাকত বিদ্যুতৰ সমস্যাবিলাক নহ'ব ভল্টেজৰ সমস্যা নহ'ব আৰু আমি ভাবো আমি সকলোৱে মিলি বিদ্যুতৰ ক্ষেত্ৰত ৰাইজৰ যি অসুবিধা হৈ আছে এই অসুবিধাবিলাক আমি সমাধান কৰিব পাৰিম যে যথেষ্ট কিছুমান এনেকুৱা আছে যে সাইনবোৰ্ড ইতিমধ্যে কৰি থোৱা হৈছে কিন্তু ৰাস্তাৰ কাম এতিয়াও আৰম্ভ হোৱা নাই বা বাওঁসুঙুৰি সমষ্টিৰ অন্তৰ্গত বহু এনেকুৱা ঠাই আছে য'ত আগতেই কন্ট্ৰাক্টৰ বিলাকে তেওঁলোকে কামসমূহৰ কাৰণে সাইনবোৰ্ড গাড়ী থৈছে কিন্তু কাম সম্পূৰ্ণ হোৱা নাই ইতিমধ্যে ৰিভিউ মিটিঙত আমি সকলোৱে আছিলো এমচিএল ডাঙৰীয়া আছিল বিটিসি প্ৰধান হাগ্ৰামা মহিলী ছাৰে এটা কথা কৈছে যে যিসকলৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছিল অনতিপলমে সেই কামসমূহৰ সমাপ্ত হ'ব লাগিব নহলে যিসকল কন্ট্ৰাক্টৰে এই আধৰুৱা কাম কৰি থৈছে তেওঁলোকৰ পৰা কামসমূহ আমি বাতিল কৰাৰ ব্যৱস্থা কৰা হ'ব আছে বা বিল্ডিং ডিভিজনৰ ইঞ্জিনিয়াৰ আছে বিল্ডিঙৰ কামৰ ক্ষেত্ৰত যিবিলাক কাম আধৰুৱা হৈ আছে সেই ক্ষেত্ৰত যদি কন্ট্ৰাক্টৰে যদি মানে লেহেমিয়া কৰে সেই ক্ষেত্ৰত আমি যি ডিপাৰ্টমেণ্টেলি যি ব্যৱস্থা কৰিব লাগে ব্যৱস্থা লোৱাৰ কাৰণে ইতিমধ্যে আমি পদক্ষেপ লৈছো আৰু মই আপোনালোকৰ জৰিয়তে আকৌ এবাৰ ক'ব বিচাৰিছো যিসকল সন্মানীয় কন্ট্ৰাক্টৰে ইতিমধ্যে কাম লৈছে কামসমূহ যাতে আধৰুৱাকে পেলাই নাৰাখে কাৰণ ৰাইজৰ যথেষ্ট অসুবিধা হৈ আছে আৰু ৰাইজৰ সমস্যা সমাধান কৰিবলৈ আমি ইয়াত আহিছো আৰু তাৰ কাৰণে আমি ভোট দি ৰাইজে আমাক জিকাই আনিছে গতিকে কন্ট্ৰাক্টৰসমূহক মই কৈছো বাৰিষা বুলি পানী বুলি বাহানা দি থাকিলে নহ'ব কামসমূহ ততাতৰিয়াকে কৰিব লাগিব মই অলপ আগতে যিটো ৰাস্তাৰে আহিছো এই ৰাস্তাটো মই দেখিছো সাইনবোৰ্ড লগোৱা আছে কিন্তু এতিয়ালৈকে সমস্যা সমাধান হোৱা নাই আৰু ইয়াৰ ৰাইজে জয়াটো ভুগিবলগীয়া হৈছে অনতিপলমে এই কামখিনি আৰম্ভ কৰাৰ কাৰণে বা সমাপ্ত কৰাৰ কাৰণে মই তেওঁলোকক মানে পৰামৰ্শ দিছো নহলে তাৰ কাৰণে যি যাৱতীয় ব্যৱস্থা কৰিব লাগে আমি কৰিম মন্ত্ৰী তেখেতৰ লগতো আলোচনা হৈছে 22 তাৰিখৰ পিছত আৰু এখন আলোচনা আছে তাৰ পিছতে যি সৌৰ শক্তিৰ ব্যৱস্থা আৰু এই ব্যৱস্থা লৈ আৰু এটা কথা হৈছে যে গাঁৱে ভূঞে এই বস্তুটো যাই পোৱা নাই কাৰণ এৱাৰনেছৰ যথেষ্ট আমাৰ অসুবিধা আছে আৰু তাৰ কাৰণে আমি এৱাৰনেছ প্ৰগ্ৰাম কৰাৰ কাৰণে ইতিমধ্যে আলোচনা কৰি আছো আৰু আপুনি যিটো কথা কৈছে যে বিদ্যুতৰ হৰলকি হোৱা আমি দেখিবলৈ পাইছো এই কথাটো আমাৰ তাতে কমপ্লেইন নহয় আমি খুব সোনকালে পাৱাৰ মিনিষ্টাৰৰ লগত আলোচনা কৰি সমগ্ৰ অসমতে বা বিটিসি অঞ্চলতো এই সমস্যাটো যাতে নহয় ৰাইজে যাতে যিখিনি সুবিধা পাব লাগে সেই সুবিধাখিনি পায় তাৰ সুবিধা যাতে আনে ভোগ কৰিব নোৱাৰে তাৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে আমি কৰিম